নমস্কাৰ বন্ধুসকল, বাবুল অসম নামৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম। মাক দেউতাকৰ একমাত্ৰ ছোৱালী, নাম আছিল তাইৰ কৰবী। মাক দেউতাকৰ মৰম চেনেহত ডাঙৰ হোৱা কৰবীয়ে এদিন মাক দেউতাকে গম নোপোৱাকৈয়ে নয়নৰ প্ৰেমত পৰে। খাওঁতে নয়ন, শুওঁতে নয়ন, পঢ়োতে নয়ন, কৰবালৈ যাওঁতে নয়ন। যৌৱনৰ প্ৰথম অৱস্থাত হয়তো প্ৰত্যেকৰে এনেকুৱাই হয়। নয়ন আৰু কৰবীও তাৰ ব্যতিক্ৰম নহয়। কৰবীয়ে নয়নৰ মাজত নিজক বিচাৰি পায় আৰু নয়নে কৰবীৰ মাজত। অভাৱ কি সেইটো আজিলৈকে কৰবীয়ে অনুভৱ কৰিবলগীয়া হোৱা নাই, কিন্তু নয়নে প্ৰত্যেক দিনাই প্ৰতিটো খোজতে অভাৱ কি সেইটো অনুভৱ কৰিছে। নয়নক পঢ়াওঁতে দেউতাকৰ কিমান কষ্ট হয় সেইটো নয়নে উপলব্ধি কৰে। নয়নক দেউতাকে প্ৰায়ে কয়, বোপা, তোমাক বাহিৰে মোৰ আৰু আগেও নাই পিছেও নাই। ৰাতিক দিন কৰি যে মই পথাৰত কাম কৰোঁ একমাত্ৰ তোমাৰ কাৰণে। তুমি মোক একো কৰি দিব নালাগে, মাত্ৰ তুমি ভালদৰে পঢ়া শুনা কৰা, এজন ভাল মানুহ হোৱা, তাতেই মই সুখী। দেউতাকৰ কথা ৰাখি নয়নেও খুব মনোযোগেৰে পঢ়া শুনা কৰে। ক্লাছত প্ৰত্যেকবাৰে নয়নেই প্ৰথম হয়। এদিন ৰাতি হঠাতে নয়নে কৰবীলৈ ফোন কৰে। তেতিয়া প্ৰায় 12 বাজিছে। সেই সময়ত কৰবীয়ে নয়নৰ ফোন পাই কৰবী আচৰিত। কাৰণ ইমান ৰাতি নয়নে কোনোদিন কৰবীলৈ ফোন কৰা নাই। নয়নৰ কিবা বিপদ হোৱা বুলি কৰবীয়ে তৎক্ষণাত ফোনটো ৰিচিভ কৰি মাত লগালে, হেল্ল' নয়ন, ইমান ৰাতি যে ফোন কৰিছা, কিবা অসুবিধা হৈছে নেকি? সিফালৰ পৰা নয়নৰ কণ্ঠ ভাহি আহিল, ঐ কৰবী, মই তোক ভাল পাওঁ। এনেকৈ আৰু কিবা কিবি। কৰবীৰ আৰু বুজিবলৈ বাকী নাথাকিল নয়নৰ কি হৈছিল। হ'ব দে নয়ন, ৰাতিপুৱা কথা পাতিম। এই বুলি কৈ কৰবীয়ে ফোনটো কাটি দি ফোনটো ছুইচ অফ কৰি দিলে। নয়নক বাহিৰে নয়নৰ এজনো বন্ধুৰ পঢ়াৰ প্ৰতি ইচ্ছা নাই। তাৰে মাজৰ দুজনে পঢ়া বাদকে দিছে। সিহঁতে সকলো ধৰণৰ নিচা কৰাত পাকৈত। সিহঁতৰ লগত পৰি সিদিনা নয়নে অলপ বেছিকৈয়ে খাইছিল। ফাইনেল পৰীক্ষা নয়নে কিবাকেহে পাছ কৰিলে। নয়নে যে আজিকালি নিচা কৰে এই কথাটো কৰবীয়ে নয়নৰ দেউতাকক জনাইছিল। এদিন নয়ন ঘৰলৈ অহাত দেউতাকে নয়নক ক'লে, বোপা, তোমাৰ মুখৰ ফালে চাই আমি বহুত সপোন দেখিছোঁ। পঢ়ি শুনি এদিন তুমি ভাল মানুহ হ'বা, এটা ভাল চাকৰি কৰিবা, আমাৰ ঘৰখন ভাল হ'ব, এটা ধুনীয়া ঘৰ বনাম, কৰবীক বিয়া কৰাই আনিম। তুমি সেই বেয়া ল'ৰাবোৰৰ লগত তুমিও কিয় বেয়া হৈছা? বেয়া সংগই মানুহক বেয়া কৰে বোপা। তোমাৰ এই দুখীয়া দেউতাৰাৰ মুখৰ ফালে চাই সেই বেয়া ল'ৰাবোৰৰ লগ নহবা বোপা, লগ নহবা। দেউতাকৰ মুখৰ ফালে চাই নয়নেও ভাবিলে, সি যি কৰিছে সেয়া ভুল কৰিছে। আজিৰ পৰা সি ভাল হ'ব। আজিৰ পৰা সি মদ ভাং এইবোৰ নাখায়, সিহঁতৰ লগো নহয়। দিন বাগৰাৰ লগে লগে নয়নৰ স্বাস্থ্য বেয়া হৈ আহিল। বুকৰ কামিহাড় লিখিব পৰা হ'ল, পেটটো ফুলি ডাঙৰ হ'ল, চকুবোৰ হালধীয়া হ'ল। কৰবীৰ হেজাৰ চেষ্টাৰ পিছতো, দেউতাকৰ হেজাৰ চেষ্টাৰ পিছতো নয়নক ভাল কৰিব নোৱাৰিলে। অধিক পৰিমাণে মদ খোৱাৰ বাবে লিভাৰৰ জটিল ৰোগত এদিন নয়নৰ মৃত্যু হ'ল। নয়নৰ মুখৰ ফালে চাই কৰবীয়ে কান্দি কান্দি কৈছে, তুমি মোৰ প্ৰথম ভাল পোৱাক এনেকৈ এৰি যাবা বুলি ভবা নাছিলো নয়ন। নয়নৰ ওচৰতে বহি দেউতাকে নয়নৰ মুখৰ ফালে চাই চাই হুকহুকাই কান্দি কান্দি কৈছে, যোৱা বোপা যোৱা, মই আৰু কোনো দুখ নকৰো, যোৱা। তুমি য'তেই থাকিবা তাতেই তুমি সুখী হৈ থাকিবা, এয়াই তোমালৈ মোৰ আশীৰ্বাদ থাকিল। বন্ধুসকল, বদ অভ্যাস আৰু অসৎ সংগই আমাক সদায় দুখ দিয়ে। সেইবাবে বদ অভ্যাস আৰু অসৎ সংগৰ পৰা
আমি সদায় দূৰত থকাই ভাল। বন্ধুসকল, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। এই ভিডিঅ'টো চাই এজনো যদি নয়নৰ জীৱন বাচে, নয়নৰ সহজ সৰল মাক দেউতাকৰ দৰে হাজাৰজন মাক দেউতাকৰ আশীৰ্বাদ আপুনিও পাবা। এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।